নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আসাম পুলিচ ৰানিং কিদৰে কৰিব বা ৰানিং কৰাৰ সময়ত কিবোৰ ভুল নকৰিব সেইবোৰ আপোনালোকে জনাটো খুবেই প্ৰয়োজনীয়। গতিকে আপোনালোকে দৌৰাৰ সময়ত কিদৰে টাইমটো মেইনটেইন কৰিব বা কিদৰে চাব, আপোনালোকে কিমান মিটাৰ দৌৰিলে বা কিমান কিলোমিটাৰ দৌৰিলে সকলোবোৰ এই ভিডিঅ'টোতে পাব। পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এটা কথা মনত ৰাখিব যে ৰানিং অৰ্থাৎ দৌৰ কৰাৰ আগতে আপোনালোকে এটা কথা মনত ৰাখিব লাগিব যে যিটো সময় দিয়া আছে সেই নিৰ্দিষ্ট সময় আগত কেনেদৰে সোমাব পাৰোঁ সেইটো চেষ্টা কৰিব। আৰু ল'ৰাৰ বাবে 14 মিনিট দিয়া থাকে আৰু 14 মিনিটৰ আগত যিমান পাৰি আগত সোমাবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকে ফুল মাৰ্কটো পাব। ঠিক তেনেধৰণে ছোৱালীবোৰেও 8 মিনিটৰ আগত সোমাব চেষ্টা কৰিব লাগে। 8 মিনিট দিয়া থাকে 1600 মিটাৰ, ল'ৰাবোৰৰ 3200 মিটাৰ। আপোনালোকৰ যদি খেলপথাৰ আছে, খেলপথাৰত দৌৰিলে আপোনালোকৰ ভাল হয়, কাৰণ আপোনালোকৰ খেলপথাৰতে ৰানিং কৰাব। আপোনালোকৰ সুবিধাৰ্থে এটা কওঁ যে আপোনালোকৰ সুবিধাৰ কাৰণে এই ভিডিঅ'টোত এটা মোবাইল এপ্লিকেশ্যন আপোনালোকক দেখুৱাম। এই মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে টাইমিংটো মিলাব পাৰিব, কিমান কিলোমিটাৰ দৌৰিলে আপোনালোকে বা কিমান মিনিটত কিমান কিলোমিটাৰ দৌৰিলে সকলোবোৰ আপোনালোকে GPS-ৰ জৰিয়তে গম পাই থাকিব। সেই মোবাইল এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব। সেই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে কিমান কিলোমিটাৰ ৰানিং কৰিলে সকলোবোৰ ওলাই যাব। আপোনালোকে প্লে ষ্ট'ৰত যাব, প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে চাৰ্চ কৰিব GPS। এইটোৱে হ'ল আপোনালোকৰ এপ্লিকেশ্যনটো, ইয়াতে ডাউনলোড কৰি ল'ব। ইনষ্টল কৰি পেলাই আপোনালোকে মোবাইলত অ'পেন কৰি ল'ব। আৰু অ'পেন কৰাৰ লগে লগে আপোনালোকৰ আগত এখন ইণ্টাৰফেচ ওলাব। ইয়াতে ইনষ্টল কৰিলে হ'ল, আপোনালোকে একো দিব নালাগে, খালি GPS অন কৰি দিলে হ'ল। এইদৰে ইণ্টাৰফেচ ওলাব। ঠিক আছে, ইয়াতে আপোনালোকে চাব পাৰে কিমান স্পীডত দৌৰিছে, কিমান মিটাৰ দৌৰিছে, কিমান কিলোমিটাৰ, টাইমিং কিমান। আপোনালোকে ষ্টাৰ্ট মেটাৰটোত ক্লিক কৰি পেলাই দৌৰিলেই হ'ল। আপোনালোকে গোটেই ডিটেইলছখিনি ওলাই যাব, আপোনালোকে কিমান স্পীডত গৈ আছে সকলোবোৰ ওলাই যাব। গতিকে পলম নকৰি এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব, বা এনেদৰেও কৰি ল'ব পাৰি মোবাইলৰ স্ক্ৰীনত ফুল নল'লেও। ঠিক আছে, যদি আপোনালোকে এই এপ্লিকেশ্যনটো যদি হেল্পফুল বুলি ভাবে তে ডাউনলোড কৰি ল'ব। GPS-ৰ থ্ৰুৱেদি আপোনালোকে চাব পাৰে কোনখিনিৰ পৰা কিমান দূৰলৈকে দৌৰিলে সকলোবোৰ ওলাই যাব। এইটো এটা ধৰ মোৰ লগৰজনে কালি দৌৰিছিলে, সেই হিচাপত এইটো ডিষ্টেঞ্চ লৈছে 1573 মিটাৰ। চাব পাৰে ইয়াতে টাইমিংটো ওলাই গৈছে আৰু ডিষ্টেঞ্চটো ওলাই গৈছে, স্পীড কিমান দৌৰিছে 12 km/h এইটো স্পীডটো দৌৰিছে। যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, লগতে বেল আইকনটো দবাই দিব ছাবস্ক্ৰাইব কৰি। ধন্যবাদ।